আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে আজিকালি খোৱা খাদ্যৰ সালসলনি হোৱাৰ কাৰণে নতুন নতুন বেমাৰত ভুগিব লগা হৈছে আৰু বহুতো কষ্টত থাকিব লগা হৈছে। গতিকে চিন্তা নকৰিব বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা হেল্থি টিপছৰ ওপৰত, যাৰ ফলত আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোকে নিৰাময় কৰি ৰাখিব। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ডেইলি এটাকৈ আপেল গ্ৰহণ কৰে, কোনো ধৰণৰ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ভালদৰে চলি থাকিব পাৰিব। ডেইলি যদি আপোনালোকে 5টাকৈ বাদাম খায়, তেতিয়াহ'লে কেঞ্চাৰ বেমাৰৰ দৰে মাৰাত্মক বেমাৰৰ ফালৰ পৰা হাত সাৰি থাকিব পাৰিব। এটাকৈ যদি নেমু টেঙা গ্ৰহণ কৰে, ফেটছ বা শৰ্কৰাৰ পৰা বাচি থাকিব পাৰিব। 8 ঘণ্টাকৈ যদি আপোনালোকে ডেইলি ভালকৈ শুৱে, যদি আপোনালোকে 4টাকৈ ডেইলি খজুৰ খায়, তেতিয়াহ'লেও তাৰ ফালৰ পৰা আপোনালোকে উইকনেছটো কম পাব। আপুনি যদি ভালদৰে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰে, তেতিয়াহ'লে আপোনালোকে আপোনাৰ কিডনীটো ভালদৰে সুৰক্ষিত কৰি ৰাখিব পাৰিব। আপুনি যদি স্মকিঙৰ পৰা দূৰত থাকে, তেতিয়াহ'লে আপোনালোকৰ লাংছ বা হাঁওফাঁওটো সুৰক্ষিত কৰি ৰাখিব পাৰিব। আপোনালোকে নিমখ কমকৈ খাব, তাৰ ফলত আপোনালোকে আপোনালোকৰ কলিজা বা হাৰ্টটো ভালদৰে ৰাখিব পাৰিব। ডেইলি 1 গিলাচকৈ গাখীৰ খাব, যাৰ ফলত আপোনালোকে আপোনাৰ বন বা হাড়ৰ প্ৰব্লেমৰ পৰা বাচি থাকিব। গতিকে ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে এইখিনি ভালদৰে মানি চলক, নিশ্চয় আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰো সকলোৰে ভালদৰে একো বেমাৰ নোহোৱাকৈ ভালদৰে চলি থাকিব পাৰিব।